নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে ক'লৈ আহিছোঁ? এয়া আহিছোঁ আমাৰ চৌনিক খেলপথাৰত মানুহৰ মানে ইমানেই ভিৰ কি ক'ম, ভিৰ ভাৰবোৰ দেখুৱাই আছোঁ বাৰু। আৰু এয়া আমাৰ সকলোৰে মৰমৰ পাপন দা ষ্টেজত উঠি গৈছে অলৰেডি আৰু গান পৰিৱেশন কৰিলেই। আৰু এইটো মোৰ প্ৰিয় গানটোৱে পৰিৱেশন কৰিছে তেওঁ, শুনকচোন। ভিৰৰ মাজত কেমেৰাও ধৰিব পৰা নাই পৰ্যন্ত, ইমানেই ভিৰ মানুহৰ। আৰু ভালো লাগিছে দিয়ক, পাপন প্ৰেমী ৰাইজ দেখিছোঁ বহুত। আমাৰ অসমীয়া মানুহে বিহু ভাল পায় যেতিয়া, একেবাৰে ফিল্ড ভৰি পৰিছে, ইমান এটা ডাঙৰ ফিল্ড, ভাল লাগিছে বহুত। কিন্তু মানুহৰ ঠেলা হেঁচাত অলপ অশান্তিও লাগে দিয়কচোন, হ'লেও আমি চাবলৈ আহিলোঁ পাপনক। সেয়া ইমানেই ভিৰ, থিয় হৈ থাকিব পৰা নাই, তাতে দেৰিকৈ যোৱা হৈছে আমাৰ, দেখিছেই। তথাপিতো আপোনালোকক অলপ আমাৰ ডিব্ৰুগড় ৰাইজক আৰু বিহু সন্মিলনৰ ঠাইডোখৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া ফোন কৰোঁ ৰ'বা। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত পাপন দা একেবাৰে পৰুৱা যেনে দেখা গৈছে, আৰু ওচৰত যিহেতুকে যাব পৰা নাই। আপোনালোকেও কমেণ্টত জনাবচোন, আপোনালোকৰ ঠাইবোৰতো এনেদৰে ভিৰ ভাৰ হয়নে? জনাবলৈ নাপাহৰিব। আৰু ডিব্ৰুগড়ৰ কোন কোন আহিছিলে পাপন দাক চাবলৈ কমেণ্ট কৰিবা। বাকী ইমান ভিৰৰ মাজতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'সমূহ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। তো আজিলৈ আহোঁ, বাই বাই।